জেঠুৱা মুড়ি আপোনালোকে শুনিছেনে? লোৱাৰ আচামৰ ফালে কিন্তু এইটো আছে দেই। যিবিলাক মানে জেঠ মাহত জন্ম হয়, আজি বহাগ মাহৰ সংক্ৰান্তিৰ দিনাখন জেঠুৱা মুড়ি ভাঙিব লাগে বুলি কয়। ইয়াৰ বাবে কি হয়, গোটেই কেইবিধ দালিৰ এটা বৰা ভাজিব লাগে, পায়স বনাব লাগে, পায়সটো খাব লাগে আৰু বনাব নহয় বাৰু, আৰু মাছৰ কণীটো খাব লাগে। আৰু সেইকাৰণে মই প্ৰিপাৰেশ্যন কৰিছোঁ। আমাৰ ইয়াৰ মানে জেঠ মাহত জন্ম, গতিকে মায়ে আৰু কৈ আছে তুমি কৰিবা দেই, আজি বৃহস্পতিবাৰে হয় কিন্তু জেঠুৱা মুড়ি। সেইটো কাৰণে মই এয়া বনাবলৈ প্ৰিপাৰেশ্যন কৰিছোঁ। পায়সৰ ৰেচিপিটো আৰু চবেই জানেই, ময়ো এই বহাই দিছোঁ। বাকী আৰু আপোনালোকৰ হেৰিৰ আৰু কোনোবাই আৰু জানে নেকি বাৰু এইটোৰ কথা? আৰু এয়া পায়সৰ কাৰণেতো আৰু কনডেন্স মিল্কটো নহ'লে ভালেই নালাগে, গতিকে সেইটোও দি দিছোঁ। জেঠুৱা মুড়িটো মানে আগতে আমাৰ গম পোৱা নাছিলোঁ, কিন্তু মানে এওঁৰ লগত ৰিলেশ্যনত অহাৰ পাছত বাৰু সেইটো এনেকুৱা নিয়ম আছে নামনি অসমৰ ফালে। গতিকে এইটো আৰু মই কৰিবলৈ লৈছোঁ। আৰু এইফালে বৰা ভাজিখিনিতো তাৰমানে কিবা কিবি দিব লাগে, বেতৰ আগটো দিব লাগে বুলি কয়, কিন্তু বেতটো পাবলৈ নাই বাৰু। মই গোটেই কেইবিধ দালিৰ অকণকৈ লৈছোঁ, লৈ পেলাই মানে বৰা ভাজিম। আৰু এইফালে মোৰ পায়সখিনিও হৈছে আৰু দেই, ৰেডি এয়া হৈ গৈছে। আৰু এইফালে বৰা ভাজিৰ কাৰণে আৰু দালিখিনিও আৰু পিচি ল'লোঁ। বাকী আৰু কিনো আৰু বৰাখিনি ভাজিলেও হৈ গ'ল আৰু মোৰ মানে জেঠুৱা মুড়ি শেষ হৈ যাব দেই। এয়া বৰা ভাজিলোঁ, বৰা ভাজি পেলাই আৰু মোৰ ৰেডি কৰিছোঁ এয়া পায়স। আৰু পায়সৰ লগত বৰা ভাজি নাখাওঁ বাৰু, কিন্তু দেখাবৰ কাৰণেহে দিছোঁ দেই। বাকী আৰু ভাঙি দিম আজি জেঠুৱা মুড়ি।